পোনপ্ৰথমে কাতি বিহু হিয়াৰ পৰা শুভেচ্ছা যাচিছোঁ আৰু লগতে স্বাগতম জনাইছোঁ মোৰ এটা নতুন মিনি ব্লগ লৈ। আৰু যিহেতু আজি কাতি বিহুৰ কাৰণে নাৰিকলৰ লাড়ু কেইটামান বনাওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে নাৰিকল এটা লৈছোঁ, এটা নাৰিকল লৈ কিনি ৰুকি ল'লোঁ। ৰুকি পেলাই ইয়াৰ নাৰিকলখিনি গুড়ি হৈ গ'ল। গুড়ি হৈ যোৱাৰ পিছত এতিয়া 2 কাপ আধা যিহেতু নাৰিকল ওলালে, সেইটো কাৰণে চেনি 1 কাপ আধা দিওঁ। দি কিনি এইখিনি ভালদৰে সানি লওঁ। সানি লৈ তাৰপৰা সানি লোৱাৰ পাছতে আধা ঘণ্টামান বা 1.5 ঘণ্টামান বা 45 মিনিটমান যিমানখিনি পাৰে আৰু সিমানখিনি টাইম ৰেষ্ট দি থৈ দিওঁ। ৰেষ্ট দিয়াৰ পাছতে এই নাৰিকলখিনি গেছটো অন কৰি কেৰাহীখন পাতি, কেৰাহীখন কিন্তু গৰম হ'ব দিয়া নাই, মাত্ৰ পাতিছোঁ আৰু লগালগ সেই নাৰিকলৰ গুড়াখিনি দি কিনি লৰাই দিছোঁ। চিমটো একেবাৰে চিমত ৰাখিছোঁ গেছটো। তাৰপৰা এইখিনি ভালদৰে লৰাই কিনি যেতিয়ালৈকে এইখিনি চেনিখিনি গলি নাযায়, মানে আঠা আঠা হৈ নাযায়, তেতিয়ালৈকে এইখিনি ভালদৰে সানি লওঁ। সানি লোৱাৰ পিছত এইয়া নাৰিকলৰ লাড়ু বনাই মোৰ ৰেডি। আৰু অলপ লং